ইমান দেৰিকে হ'ল মিনা মানুহটো অলপ কামত যাব ওলাইছি না সেইকাৰণে দেৰি হ'ল দে ঘৰত সোনকালে দেৰিয়ে হ'ল কামখিনি কৰিব লাগিব সোনকালে আমাৰ দেখোন চাৰে চাবি দিছি ৰ ইপাত দে কামত লাগো দে লাগো দে ইমান লেতেৰা হৈ আছে গোটাই আন্ধু পাতে চাতে ভৰ্তি হৈ আছে বাকচো দেখোন দে এটা বাকচ পাইছোঁ ৰ কিবা আছে বাকচটোৰ ভিতৰত কি আছে এখন চিঠি দেখোন চিঠিয়ে নেকি পঢ়চোন কি আছে কি লিখা বা পুৰণা এখন মই ধৰিব পৰাটোৱে টান ৰ পঢ়চোন তথাপিতো কিবা কৰি মই তোমাৰ মৰমৰ মিন্নল আশা কৰোঁ তোমাৰ খবৰ ভাল মোৰো ভাল দিয়া ঘৰত কি কৈছোঁ আমাৰ বিয়াৰ কথা হয়তো এইবাৰ আমাৰ বিয়াখন বহাগতে হ'ব তোমাৰ ভাল লাগিছেনে এইবাৰ মই ছুটীত ঘৰলৈ যাম আরে আর নাই দেখুন নাই নেকি হ'ব ক'তবা থাকে এতিয়া মেমই আৰু সুৰভি তোতে থাকে আমি থৈ যাম ৰ বেলেগৰ চিঠি ব'ল যাওঁ ব'ল